নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পৰাগ টেক আছাম। এতিয়ালৈকে যে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা নকৰি ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি লওক আৰু কাষত থকা বেল আইকনটো দাবিবলৈ একেবাৰে নাপাহৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ সোনকালে লাভ কৰে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পৰাগ টেক আছামলৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ঘৰত কেনেদৰে CCTV কেমেৰা লগাব, তাকো দুটা এণ্ড্ৰইড মোবাইলৰ সহায়ত। তো কেনেকৈ লগাব আৰু কেনেকৈ বনাব আজি এই ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম, কিন্তু মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চালেহে বুজি পাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো এটা মোবাইলৰ হটস্পটটো অন কৰিব আৰু ইটো মোবাইলত ৱাইফাইটো কানেক্ট কৰি ল'ব। ৱাইফাইটো দুইটা মানে হটস্পট আৰু ৱাইফাই দুইটা মোবাইলত কানেক্ট কৰি ল'ব। এই দেখিবলৈ পাইছে মোৰ কানেক্টেড হৈ গ'ল। তাৰপিছত আপুনি যাব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰলৈ যাব আৰু ইয়াত আপুনি চাৰ্চ কৰিব IP ৱেবকেম। IP ৱেবকেম চাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যোনটো এপছ দেখিবলৈ পাইছে এইটো আপুনি ইনষ্টল কৰি ল'ব। তাৰপিছত মই অলৰেডি ইনষ্টল কৰি থোৱা আছে আৰু এই এপছটোৰ লিংক মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপুনি আৰামছে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াত কিছুমান স্ক্ৰীনশ্বট দিয়া আছে দেখিবলৈ পাইছে, এইবিলাক পঢ়িও আপুনি অলপ বুজি পাব পাৰে। তাৰপিছত আমি যাম এতিয়া এপছটোক অ'পেন কৰি। এপছটো অ'পেন কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ এখন চাৰ্ট পাব। চ' এইবিলাক বহুত ছিটিং আছে, এইবিলাক আপুনি একো কৰিব নালাগে, কিন্তু তাৰ আগত আপুনি মোবাইলৰ ডাটাটো অন কৰি থ'ব লাগিব অলপ দেৰিৰ কাৰণে। তাৰপিছত ষ্টাৰ চাৰ্ভাৰ দেখিবলৈ পাইছে, আপুনি ষ্টাৰ চাৰ্ভাৰত আপুনি ক্লিক কৰি দিব। চ' এনেকৈ ক্লিক কৰাৰ লগে লগে 400 KB এটা নাম্বাৰ ডাউনলোড হ'ব। তাৰপিছত আপুনি ইয়েছত ক্লিক কৰি দিব লাগিব। এই দেখিবলৈ পাইছে মোৰ ডাউনলোড হৈ গ'ল, 100% দেখুৱাইছে, দেখিবলৈ পাইছে। তাৰপিছত জেনেৰেটিং HTTPS চাৰ্টিফিকেট, মানে আপোনাৰ এটা মোবাইলৰ যোনটো IP নাম্বাৰ, IP এড্ৰেছটো আপোনাৰ জেনেৰেটিং কৰি আছে। তাৰপিছত এনেদৰে অলপ লোডিং ল'ব। চ' লোডিং লোৱাৰ পিছত আপোনাৰ কেমেৰাটো নিজে নিজে অন হৈ যাব। এই দেখিবলৈ পাইছে অন হৈ যাব, দেখিবলৈ পাইছে অন হৈ গ'ল মোৰ। তাৰপিছত ইয়াত আপুনি এটা নাম্বাৰ দেখিবলৈ পাইছে, মই আপোনাক ফ'কাছ কৰি দেখুৱাই আছোঁ। IPv4 HTTP 192.168.43.10.18080 এই নাম্বাৰটো যোনটো দেখিবলৈ পাইছে, এই নাম্বাৰটো আপুনি এতিয়া এইটো হেণ্ডছেটলৈ যাব লাগিব, যোনটো আপুনি ৱাইফাই কানেক্ট কৰি থৈছিলে এইটোলৈ আপুনি যাব লাগিব। তাৰপিছত ইয়াত আপুনি যিকোনো এটা ব্ৰাউজাৰ চইচ কৰিব। ধৰি লওক মই ক্ৰোম ব্যৱহাৰ কৰোঁ। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি কিন্তু গুগলত চাৰ্চ কৰিবলৈ নহ'ব, ডাইৰেক্ট URL-ত চাৰ্চ কৰিব লাগিব। মই আপোনাক কৈ দিছোঁ আগতে, URL-ত চাৰ্চ কৰিব, আপুনি গুগলত নহয়। মই আপোনাক পুনৰ এবাৰ দেখুৱাই দিম। ইয়াত যে দেখিবলৈ পাইছে, ইয়াত আপুনি চাৰ্চ কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে মোৰ যোনটো ইয়াত IP নাম্বাৰ দেখিবলৈ পাইছে, আপুনি IPv4 192.168.43.1080 এই নাম্বাৰটো আপুনি ইয়াত এতিয়া লিখিব লাগিব। তো মই আপোনাক লিখি দেখুৱাই আছোঁ। 192.168.40.8080. তাৰপিছত ইয়াত দেখিবলৈ পাইছে মোৰ এই নাম্বাৰটো লিখিলোঁ। যোনটো IP নাম্বাৰ দেখিবলৈ পাইছিলে আপোনাৰ, এই IP নাম্বাৰটো মই ইয়াত লিখি দিলোঁ। দেখিবলৈ পাইছে এই নাম্বাৰটো মই লিখি দিলোঁ। আপোনাক পুনৰ এবাৰ দেখুৱাই দিছোঁ। যোনটো IP নম্বৰ ইয়াত আপুনি দেখিবলৈ পাইছে কেমেৰাটোৰ 192.168.41.8080 এই নাম্বাৰটো আপুনি যিকোনো এটা ব্ৰাউজাৰত আপুনি লিখিব লাগিব, URL-ত লিখিব লাগিব, গুগলত নহয়। তাৰপিছত আপুনি দেখিবলৈ পাইছে গ'ত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন চাৰ্ট পাব। চ' মই আপোনাৰ লাইভ দেখুৱাই আছোঁ। চাৰ্ট পোৱাৰ লগে লগে আপোনাৰ ব্ৰাউজাৰ দেখিবলৈ পাইছে, এইটো ব্ৰাউজাৰ। ত' মই আপোনাক ফ'কাছ কৰি দিছোঁ। ব্ৰাউজাৰ দেখিবলৈ পাইছে, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কেমেৰা ৰেডি। ধৰি লওক এইটো আপুনি ঘৰত যিকোনো ঠাইত থৈ দিছে, এইটো আপুনি যিকোনো ঠাইত থৈ দিছে। এইটো ধৰি লওক এই কেমেৰাটো যিকোনো ঠাইত থৈ দিছে আৰু এইটোত আপুনি এনেদৰে চাব পাৰিব। চ' মই আপোনাক দেখুৱাই আছোঁ, ৰুট কৰি দেখুৱাই আছোঁ। দেখিবলৈ পাইছে এনেদৰে ওলাব। এইটো আপুনি এনেকৈ জুম, ইয়াত ফুল স্ক্ৰীণ কৰোঁ বুলি ক'লে ইয়াত আপুনি ফুল স্ক্ৰীণ আছে দেখিবলৈ পাইছে। ফুল স্ক্ৰীণ কৰোঁ বুলি ক'লে ইয়াত আপুনি এনেদৰে কৰিব পাৰে। ইয়াত দেখিবলৈ পাইছে এনেদৰে চাই থাকিব পাৰে। এইটো মই কেমেৰাটো এতিয়া ইয়াৰ পৰাই মই এতিয়া এই মোবাইল যে দেখিছে, এই মোবাইলটো মই এইটোৰ পৰা এতিয়া কণ্ট্ৰল কৰি থাকিব পাৰোঁ। আপুনি চাই থাকিব।
এই দেখিবলৈ পাইছে মোৰ ইয়াৰ পৰা এতিয়া ফ্ল্যাশ লাইট জ্বলাও বুলি ক'লে জ্বলাব পাৰোঁ তো আপোনাক দেখুৱাই দিছোঁ জুম কৰোঁ বুলি ক'লে এয়া কৰিব পাৰোঁ ষ্ট্ৰীম কোৱালিটি মানে কোৱালিটিটো আপ ডাউন কৰিব পাৰোঁ এই দেখিবলৈ পাইছে বহুত ধৰণৰ এপছ আছে ফ্ৰণ্ট কেমেৰা অন কৰোঁ বুলি ক'লে এনেদৰে কৰিব পাৰোঁ তো ফ্ৰণ্ট কেমেৰা অন কৰি মই আপোনাক দেখুৱাই দিছোঁ ফ্ৰণ্ট কেমেৰা অন কৰোঁ বুলি ক'লে এনেদৰে কৰিব পাৰোঁ তাৰপিছত এয়া মই আপোনাক দেখুৱাব বিচাৰিছোঁ LED ফ্ল্যাশ লাইট দেখিবলৈ পাইছে LED ফ্ল্যাশ এয়া দেখিবলৈ পাইছে LED ফ্ল্যাশত আপুনি ক্লিক কৰাৰ লগে লগে লাইটটো কেনেদৰে জ্বলি কি কৈছে দেখিবলৈ পাইছে এইটো লাইট কেনেদৰে জ্বলি গৈছে সো ইয়াৰ পৰা আপুনি বন্ধ কৰোঁ বুলি ক'লেও আপুনি ইয়াৰ পৰাই কৰিব পাৰে সো মই আপোনাক দেখুৱাই আছোঁ বন্ধ কৰিও দেখুৱাই আছোঁ এইটো দেখিবলৈ পাইছে এইটো অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে বন্ধ হৈ গ'ল ক্লিক কৰি দিয়াৰ লগে লগে জ্বলি গ'ল সো আপুনি ইয়াৰ পৰাই কণ্ট্ৰল কৰিব পাৰে সব আৰু ইয়াত আপুনি যদি ভিডিঅ'টো যে আপুনি ৰেকৰ্ড কৰোঁ বুলি ভাবে তেন্তে ইয়াত আপুনি ৰেকৰ্ডো কৰিব পাৰে ইয়াত ফ্ল্যাশ জ্বলাওঁ বুলি জ্বলাব পাৰে তাৰপিছত ফুল স্ক্ৰীন কৰোঁ বুলি ক'লে ইয়াৰ অপশ্যন আছে দেখিবলৈ পাইছে তাৰপিছত আপুনি এয়া ৰেকৰ্ড দেখিবলৈ পাইছে ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেকৰ্ডৰ ইয়াত দেখিবলৈ পাইছে ৰেকৰ্ডিং শুৰু হৈ গ'ল এইটোৱে আছিল আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু এই চেনেলটো নতুন গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ